APJ আব্দুল কালামৰ সপোন আছিল যে 2020 চনলৈ ভাৰত পৃথিৱীৰ ছুপাৰ পাৱাৰ হওক, কিন্তু ভাৰত এতিয়ালৈ ছুপাৰ পাৱাৰ হ'ব পৰা নাই। তাৰ তুলনাত 2 বছৰ আমাতকৈ 2 বছৰ পিছত স্বাধীনতা লাভ কৰা চীন দেশে এতিয়া পৃথিৱীৰ ছেকেণ্ড লাৰ্জেষ্ট ইকনমি হৈ উঠিছে। 1990 চনৰ সময়ত ভাৰত আৰু চীনৰ অৱস্থা প্ৰায় একেই আছিল, কিন্তু তেওঁলোকে এই যোৱা কেইবছৰমানৰ ভিতৰত প্ৰায় 850 মিলিয়ন মানুহ দৰিদ্ৰ সীমাৰেখাৰ ওপৰত উঠাইছে। এয়া ইমান ডাঙৰ সংখ্যা যে গোটেই ইউৰোপখনত যিমান মানুহ আছে সেই সকলোবোৰ লগাই দিলেও তাতকৈ বেছি হয়। সেই সকলো মানুহ দৰিদ্ৰ সীমাৰেখাৰ ওপৰত উঠাইছে। এয়া সহজ নহয়। গতিকে আমি আজি এনেকুৱা কিছুমান কথা আলোচনা কৰিম, এনেকুৱা কিছুমান পইণ্ট আলোচনা কৰিম যে চীন দেশে কেনেদৰে পৃথিৱীৰ ছেকেণ্ড হাইষ্ট ইকনমি হৈ উঠিছে। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰ পইণ্ট, চাইনাৰ এই অৱস্থা দূৰ কৰিবলৈ ডেন জাইপিঙে বল্ড ৰিফৰ্মছ আৰম্ভ কৰিলে আৰু তেতিয়াৰে পৰা চাইনাই কেতিয়াও পিছলৈ ঘূৰি নাচালে। বৰ্তমান চাইনাৰ ইকনমি $17.5 ট্ৰিলিয়ন আৰু ভাৰতৰ ইয়াৰ তুলনাত অতি কম, মাত্ৰ $3.39 ট্ৰিলিয়ন। মনত ৰাখিব যে GDP কেৱল মাত্ৰ এটা সংখ্যাই নহয়, ইয়াৰ পোনপটীয়া প্ৰভাৱ জব, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনকামৰ ওপৰত প্ৰভাৱ পেলায়। এতিয়া চাইনাই এই ইমান ডাঙৰ GDP বা ইকনমিটো বঢ়াবলৈ এনেকুৱা কি কৰিলে, তাৰ বাবে ছেকেণ্ড পইণ্টটো চাওঁ। ছেকেণ্ড পইণ্ট, চাইনাই কি কৰিলে, চাইনাই বিদেশী কোম্পানীবিলাকক চাইনাত ফেক্টৰী লগাৰ বাবে আহ্বান জনালে আৰু তেতিয়াৰ পৰা আৰম্ভ হ'ল মেড ইন চাইনা টেক। আৰু চাইনাৰ যিবিলাক মানুহ আছে তেওঁলোকো জব পোৱা আৰম্ভ কৰিলে আৰু চাইনাৰ ইকনমি বুষ্ট হ'ল। এতিয়া উন্নতি কৰিবলৈ চাইনাক আৰু এটা বস্তু লগা হ'ল, সেইটো হ'ল শিক্ষিত আৰু স্কিল্ড মানুহ। সেইটো কৰিবলৈ চাইনাই তেওঁলোকৰ এডুকেশ্যন ছিষ্টেমটোত এনেকুৱা কিছুমান চেঞ্জ আনিলে যিটো মানে গোটেই পৃথিৱী দেখি মানে পাগলা হৈ গ'ল। আৰু ইয়াতে আহি গ'ল 3 নম্বৰ পইণ্ট, চাইনাৰ এডুকেশ্যন ছিষ্টেম। চাইনাৰ এডুকেশ্যন ছিষ্টেমত ক্লাছ 1ৰ পৰাই কোডিং আৰু AI ওপৰত শিক্ষা দিয়া আৰম্ভ কৰিলে, কিন্তু ভাৰতৰ বেছিভাগ স্কুল কলেজত কম্পিউটাৰৰ ব্যৱস্থা নাই আৰু য'ত আছে অতি কম, মাত্ৰ 400টা ষ্টুডেণ্টৰ মাজত মাত্ৰ 10টাই কম্পিউটাৰ থকা দেখা যায়। আৰু ক'ৰবাত এনেকুৱা স্কুলো আছে য'ত কম্পিউটাৰ আছে কিন্তু কম্পিউটাৰটো শিকাবলৈ টিচাৰ নাই। এতিয়া কথা হ'ল চাইনাৰ এই ষ্টুডেণ্টবিলাকে যিবিলাকে মানে ইমান আধুনিক শিক্ষা লাভ কৰিলে সেইবিলাকে ভৱিষ্যতত কি কৰে, তাৰ বাবে 4th পইণ্টটো। 4 নম্বৰ পইণ্ট, চাইনাৰ ল'ৰা ছোৱালীবিলাক বহুত স্মাৰ্ট হয়। তেওঁলোকে বেলেগ দেশে বনোৱা এপ বা AI ইউজ নকৰে, তেওঁলোকে নিজে কোডিং কৰি তেওঁলোকৰ নিজা এপ বা বিভিন্ন ধৰণৰ AI ডিপছিকৰ দৰে AI বনাই লৈছে। যেনেকৈ গোটেই পৃথিৱীতে গুগল, ইনষ্টাগ্ৰাম, ইউটিউব আদিৰ দৰে এপবোৰ দেখিবলৈ পোৱা যায়, কিন্তু চাইনাত এইবিলাক নাই, এইবিলাক বেন কৰি দিছে আৰু তেওঁলোকে নিজেই ইয়াৰ অল্টাৰনেটিভ এপ বনাই লৈছে। এতিয়া ইয়াৰ পৰা কি সুবিধা হয়, যদি যুদ্ধৰ সময়ত আমেৰিকাই এইবিলাক এপ বন্ধ কৰি দিয়ে তেতিয়া তেওঁলোকৰ একো ক্ষতি নহয়, কাৰণ সিহঁতৰ নিজা এপ বা AI আছে। কিন্তু ভাৰতৰ এনে ক্ষেত্ৰত বহুতো লছ হ'ব পাৰে আৰু আজিকালি দেখা গৈছে যে ভাৰতেও লাহে লাহে এই পদক্ষেপটো লোৱা আৰম্ভ কৰিছে। 5 নম্বৰ পইণ্ট, যদি দেশ এখনৰ উন্নতিৰ বাবে কিছুমান কাৰণ সোধে, হয়তো বহুতো কাৰণ হ'ব পাৰে। যদি মোক সোধে আটাইতকৈ ভাল কাৰণ কোনটো, তেতিয়াহ'লে মই ক'ম যে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ। কাৰণ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা এটা বস্তু যাক দেশ এখনৰ ৰাজহাড় বুলি ক'লেও ভুল নহ'ব। আজি চাইনাত 40,000 কিলোমিটাৰ দীঘল ৰেল লাইন বহুৱাইছে, হাই স্পীড ৰেল লাইন, যিয়ে মানে গোটেই চাইনাৰে চহৰবিলাক কানেক্ট কৰে। ইয়াৰ লগতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ EV মাৰ্কেট। ইয়াৰ উপৰিও মিলিটাৰী আৰু স্পেচ ষ্টেচন আদি ক্ষেত্ৰতো চাইনাই বহুতো দিশত আগবাঢ়ি গৈছে। অৱশেষত এনেধৰণৰ ষ্টেপবিলাকে আজি চাইনাক বহুতো আগুৱাই লৈ গ'ল।
এতিয়া কথা হ'ল ভাৰতে ছুপাৰ পাৱাৰ হ'ব পাৰিবনে নাই। ইয়াৰ এনচাৰ হ'ল পাৰিব। ইয়াৰ বাবে ভাৰতৰ য়ং জেনেৰেশ্যনে অতি পৰিশ্ৰম কৰিব লাগিব। সকলো দিশৰ পৰাই ভাৰতক আগুৱাই নিব লাগিব। তেতিয়াহে ভাৰত এই পৃথিৱীৰ ছুপাৰ পাৱাৰ হ'ব পাৰিব। আজিলৈ ইমানেই। যদি আপোনাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।